নমস্কাৰ স্বাগতম জনাইছো জিয়ান দাস চেনেলটোৰ আন এটি ভিডিঅ'লৈ। আজি কথা পাতিম কাতি বিহুৰ বিষয়ে। আজিৰ নৱপ্ৰজন্মক সুধিলে হয়তো বহুতেই এইটো ক'ব নোৱাৰিব যে কাতি বিহু বা কঙালী বিহু কোনটো দিনত পালন কৰা হয়। দুই এজনৰ বাহিৰে বহুতেই এজনে আনজনক দেখি ছ'চিয়েল মিডিয়াত ফটোৰ সহায়ত শুভেচ্ছা জনাই কাম সামৰি থয়। এয়াই নেকি আমাৰ অসমীয়া সংস্কৃতিৰ ভৱিষ্যত। ঘৰে ঘৰে তুলসীৰ পুলি ৰোৱা, গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গোৱা, ঘৰৰ চোতালত চাৰিওফালে আৰু খেতি পথাৰত চাকি জ্বলোৱা কাৰ্য আজিৰ নৱপ্ৰজন্মৰ মনত অল্ড মডেল। আজি তুলসী তলৰ গান গোৱা দূৰৰে কথা, কাতি বিহু কিয় পালন কৰোঁ তাকো নাজানে একাংশ। আমাৰ হেঁপাহৰ বিহুকেইটাৰ বিষয়ে যদি ভালদৰে নাজানো, আমি কিহৰ অসমীয়া? আমি আকৌ জাগিবৰ হ'ল। অসমীয়াৰ মান ৰাখিবলৈ আমি জানিব লাগিব আমাৰ সংস্কৃতিৰ বিষয়ে। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ছোৱাত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। গতিকে এই বিহু কঙালী বিহু বুলি আগৰ পৰাই প্ৰচলন হৈ আহিছে। আমাৰ আদৰৰ বিহুটিৰ বিষয়ে হয়তো কৈ থাকিলে অৰকে নপৰিব। আপোনালোকৰ মৰম পালে কাতি বিহুৰ ওপৰত বিতংকৈ জনাবৰ বাবে ভিডিঅ' নিশ্চয় বনাম। যদি আপোনালোকে কাতি বিহুৰ ওপৰত বিতংভাৱে ভিডিঅ' বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব, লগতে কমেণ্ট কৰি আমাক নিশ্চয় জনাব। আজিৰ কথাখিনি হয়তো অলপ বেয়া লাগিব পাৰে, কিন্তু কথাখিনি নুই কৰিবও নোৱাৰি। নিজকে এবাৰ সুধি চালে হয়তো ইয়াৰ উত্তৰ পাই যাব। যদি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক আৰু কমেণ্ট কৰি আমাক জনাওক। যদি এতিয়ালৈকে আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক, যাতে আমাৰ সৈতে আপুনি জড়িত হৈ থাকিব পাৰে আৰু অসমীয়া সংস্কৃতিৰ বিষয়ে নজনা কথা জানিব পাৰে। মই আকৌ আহিম অন্য এটি সুন্দৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে লৈছোঁ বিদায়। ধন্যবাদ।